গুৱাহাটীত কেনে হৈছে খানা? মজা মজা মাংসৰ আঞ্জাত বহুত জ্বলা আছে তথাপি বহি আছে। পিঠা লাৰু চিৰা বেলি ধুনীয়া উহি বেলি ধুনীয়া ঐ বিহুধে মেলিয়া বেলি ঐ কলিজাৰ মাতেৰে ঐ মাতিছো সবাকে ফালৰ পৰা সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। আমাৰ এইফালে ভেলাঘৰ আছে এইটো আৰু এইফালে মানুহ আছে কাবাক কাবাক ৰখি আছে। সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। এইটো নাৰাৰ ভেলা, এইটো নাৰাৰ ভেলা আজি প্ৰথমতে জ্বলা হ'ল। এই নৰা ভেলাটো সাধাৰণতে নাম কীৰ্তন কৰাৰ পিছত জ্বলোৱা হয়, কিন্তু তলফালে যিহেতু পানী আছিল আজি তলত বহিব পৰা নাই সেইকাৰণে আগতীয়াকৈ জ্বলাই দিয়া হৈছে। গোটেইবোৰ আজি একেলগে মানে সমাগম হৈছে আমি গোটেইবোৰ চিষ্টাৰ। অলপ পিছত আমাৰ ভেলা জ্বলোৱা হ'ব। চলো এইবাৰৰ কাৰণে আমাৰ খতম, বাই বাই। আমি জু খাবলৈ যাই আছো এতিয়া, দেখা আপোনালোকক দৃশ্যবিলাক। পিতেশ্বৰ খেদি নি আছো মই বিহু খাবা, চিন্তা কৰিবে নালকে যাই থাকো। বেলি ধুনীয়া উহি বেলি ধুনীয়া কাৰণে চাহ আৰু পিঠা লৈ আহিছে। এয়া চাহ পিঠা লৈ আহি আছে। পিঠা লাৰু চিৰা লাৰু তিনিবিধ দে হ'ব। থেংক ইউ, ধন্যবাদ। আকৌ এইবিলাক বিহু খোৱা মানুহ কিবা কবি? বিহুৰ শুভেচ্ছা দিচোন, বিহুৰ শুভেচ্ছা দি। বিহু খাই উঠি এতিয়া যাম আমি গোসাঁই ঘৰলৈ। খানা চলি আছে। খানা খোৱা মানুহ আমাৰ
কেনে হৈছে খানা মজা মজা মাংসৰ আঞ্জাত বহুত জ্বলা আছিল তথাপিও বহি আছো সৰু ছোৱালীগিলাৰ কাৰণে দিগদাৰ হৈছে আৰু অলপ পানী বিলাই আছো মই ৰাইজৰ খানা উপলক্ষে মই আগে ভাগে খাই লৈ এতিয়া বিলাই আছো আৰু অলপ ও রঙিলি ওই পমিলি ওই পদমনি বিলতে জকা